Good morning everyone. আজি ৰাতিপুৱাই শুই উঠি বাৰীলৈ গৈ অকণমান পালেং শাক ছিঙি আনিলো আৰু এই পালেং শাকখিনি ৰাতি একদম মাছৰ লগত বনাম আৰু এইটো কাৰণে অফিচৰ পৰা ওলাই চিধাই কিনিব গলো মাছ আৰু মই মাছ কিনি আনিলো নামঘৰ চাৰিআলিৰ ওচৰত যে আছে তাৰ পৰাই মই মাছ কিনি আনিলো আৰু এইফালে ঘৰলৈ আহি পালো আহি পোৱাৰ পিছত মুখ হাতবিলাক অকণমান চাফা কৰি লৈছো আৰু 9 to 6 হ'বনো কি এয়াই ডেইলি লাইফ অফিস ঘৰ এয়া বজাৰ সমাৰ মুখ হাত কিটা ধুই গা পা ধুই পালেং শাকখিনি এতিয়া ধুই লৈছো আৰু মাছ মই হালধি আৰু নিমখ দি থৈ দিছো এই ধনিয়া একদম মোৰ বাৰীৰ হয় আৰু নিজৰ বাৰীৰ বস্তু খাই বহুত ভাল লাগে আৰু সোৱাদটো সঁচাকৈ বেলেগ বাৰীৰ বস্তু যেটো জুতি সঁচাকৈ বহুত বেলেগ দোকানৰ মানে দোকানী যিমানে নকক লোকেল হয় কিবা হয় নিজৰ বাৰীৰ পৰা ছিঙি আনি বনাই খোৱাৰ যেটো আমেজ এটো কেতিয়া হ'ব নোৱাৰে আৰু এফালে পালেংখিনি দি দিছো এতিয়া মাছৰ ঝোল বনাম অকণমান পেটু আসলে অলপ পেটু বনাম তাৰ পিছত ধুনীয়াকৈ খানা খাই দিম আৰু কোনে কোনে বাৰু পালেং শাকৰ লগত মাছৰ ঝোল খাই ভাল পায় আপোনালোকে কমেন্ট কৰি জনাব আৰু যদি ভিডিওটো ভাল লাগে এটা লাইক কৰি দিব আৰু এইফালে একদম ইজি আৰু ইমান সোনকালে হৈ যায় আৰু এয়া দেখিছে ফাইনালি আপোনালোকক দেখুৱাই দিছো কেনেকুৱা হৈছে আৰু এইফালে অকণমান পেটু ভাজি ললো ভাতৰ লগত আৰু এতিয়া মই খাওঁ দে ভিডিওটো ভাল লাগিলে লাইক কৰিব বাই